तामुलपुराव द्वितीय मावख' लुफुंनो गाहाय खुन्थिया गायसनदों। तामुलपुर महकुमानि सिङाव थानाय दंपारायाव जिल्ला ट्रेन्सपर्ट अफिस लुफुंनो गाहाय खुन्थिया गायसननाय जायो। 1,09 लाख रांजों लुफुंनो गोनां बे गोथार हाबाफारिखौनो बिटिसिनि हान्थामेला बिफाननि मावफुं सोद्रोमा रनेन्द्र नार्जारिया बेखेवनानै होयो। बे हाबाफारियाव बिटिसिनि मावफुं सोद्रोमा धर्म नारायण दास, तामुलपुर विधानसभा बियाबनि एमएलए जलेन दैमारी, बिटिसिनि सोद्रोमा बिजितगोरा नार्जारि, पबित्र कुमार बर', बिटिसिनि जइन्ट डाइरेक्टर आरो सिएसटि दिपज्योति चक्रवर्ती आरो गोबां बिबानगिरिफोरा बाहागो लायो। मख'नो गोनांदि हादोरनि सा सानजा रायजोफोरनि गेजेरावनो मिरु सरकारनिफ्राय बिटिआरआव गारि सालायनो सोलोंनाय सोलोंसालि गायसननाय जागोन होनना फोरमायथियो। तामुलपुर बासिन्दार कारणे ভাল खबर आमार रामेश्वरगुरि दंपारत आमार द्वितीय अफिस आमी আজি आधारशिला स्थापन करिलो। এই आधारशिला आमार बिटिआर प्रधान प्रमोद बर' चिफ सारे কৰিব লগা আছে। তেখেতে বিশেষ কাৰণৰ কাৰণে মিটিং থকাৰ কাৰণে তেখেতে হয় আমাৰ বিটিআৰ প্ৰধান হয় মই আজি आधारशिला স্থাপন শুভাৰম্ভ কৰিলো। ইয়াত আমাৰ বিটিআৰ গভৰ্ণমেণ্টৰ আমাৰ বিটিচিৰ আমাৰ ট্ৰেন্সপোৰ্ট ডিপাৰ্টমেণ্ট জইণ্ট কমিশনাৰ আৰু দ্বিতীয়সকল আমাৰ এই অঞ্চলৰ আমাৰ তামোলপুৰৰ এছপি এডিচি এছপি এডিচনেল এছপি আৰু আমাৰ ট্ৰেন্সপোৰ্ট ডিপাৰ্টমেণ্টৰ বহুতো বিষয়াসকলে উপস্থিত আছিল। তো এইটো ইতিহাসৰ আমাৰ কাৰণে ভাল দিন। তো এই ট্ৰেন্সপোৰ্ট ডিপাৰ্টমেণ্টটো আমি এই অঞ্চলত ৰাইজক সহায় কৰাৰ কাৰণে ৰাইজক ডিপাৰ্টমেণ্ট এটাতো চৰকাৰে বনাইছে যে ৰাইজক সহায় কৰাৰ কাৰণে। তো ৰাইজৰ সহায় কৰাৰ কাৰণে আমাৰ অফিচৰ প্ৰয়োজন আছে। ইয়াৰ কাৰণে আমি এই অফিচটো বনোৱাৰ কাৰণে যেতিয়া আমাৰ 2022-23 বাজেটত আমাৰ SOPT বাজেটত 1,09 লাখ টকা ধৰা আছিল আৰু সেই 1,09 লাখ টকাৰে আমাৰ দ্বিতীয় অফিচ আৰম্ভ হ'ব। আজিৰ পৰা আমাৰ আধাৰশিলা স্থাপন হ'ল। এইটো আমাৰ কাৰণে ভাল খবৰ আৰু ইয়াৰ জৰিয়তে আমাৰ ট্ৰেন্সপোৰ্ট ডিপাৰ্টমেণ্টৰ পৰা আমাৰ এই অঞ্চলৰ ৰাইজক সকাহ দিয়াৰ কাৰণে আমাৰ বিটিআৰ প্ৰধানৰ নেতৃত্বত প্ৰমোদ বড়ো চিফ ছাৰৰ নেতৃত্বত আমি এই অঞ্চলৰ ৰাইজক আমি সহায় কৰাৰ কাৰণে আমি শুক্লাত ড্ৰাইভিং স্কুল অলৰেডি আমি বনাইছোঁ। ইয়াত ড্ৰাইভিং স্কুল আৰম্ভ কৰিব পৰা নাছিল, ট্ৰেক নাছিলে, ড্ৰাইভিং ট্ৰেক মানে শিকোৱাৰ কাৰণে এইবাৰ মানে বনোৱা হ'ব আৰু স্কুল চলোৱাৰ কাৰণে কিছুমান সা সঁজুলিৰ মানে যোগাৰৰ প্ৰয়োজন আছে। এইবাৰ আমি বাজেটত থৈছে আৰু নেক্সট বছৰ আমি শুক্লাৰ ড্ৰাইভিং স্কুলটো আমি ষ্টাৰ্ট কৰিম। এই ড্ৰাইভিং স্কুলৰ দ্বাৰা আমি ভাল এটা ড্ৰাইভাৰ জন্ম দিয়াৰ কাৰণে আমি চিন্তা কৰিছোঁ। ভাল আমি ড্ৰাইভাৰ হ'লেতো নহ'ব, ভাল ড্ৰাইভাৰ যি ড্ৰাইভাৰে আমাৰ ফিউচাৰৰ মানুহৰ জীৱনটো লৈ যায় তেতিয়া সেই ভাল ড্ৰাইভাৰ হ'লে আমাৰ সকলো ৰাইজৰে ভাল হ'ব। ইয়াৰ কাৰণে আমি ড্ৰাইভিং স্কুল আমি বনাইছোঁ আৰু আমাৰ ভাল খবৰ নৰ্থ ইষ্টৰ এটা চেণ্ট্ৰেলত মানে ড্ৰাইভিং চেণ্টাৰ পাইছিলোঁ নৰ্থ ইষ্টৰ এটা আৰু নৰ্থ ইষ্টৰ এটা ড্ৰাইভিং চেণ্ট্ৰেলত ড্ৰাইভিং স্কুল পোৱাটো আমাৰ বিটিআৰ গভৰ্ণমেণ্টে পাইছে আৰু সেইটো আমি বনাবলৈ লৈছোঁ। আমি গড়েশ্বৰ সমষ্টিৰ বিটিআৰত আৰু ঔগুৰিত বনাবৰ কাৰণে হাতত লৈছোঁ। অলৰেডি প্ৰপ'জেল আমি দিল্লীত পঠোৱাৰ কাৰণে যোজনা কৰিছোঁ, অলৰেডি চেংচন হ'ব। তো সেই ড্ৰাইভিং স্কুলটো কেন্দ্ৰৰ পৰা আমি পোৱা চেণ্ট্ৰেল ড্ৰাইভিং চেণ্টাৰটো 70 কোটি টকা দি নিৰ্মাণ হ'ব। ইয়াৰ এই উদ্দেশ্য আমাৰ এটাই, আমাৰ যে এই অঞ্চলত মানে বহুতো আমাৰ এক্সিডেণ্টবিলাক হয়, সেই এক্সিডেণ্টবিলাক কমাবৰ কাৰণে আৰু এক্সিডেণ্ট হোৱাৰ কাৰণেতো কিছুমান ড্ৰাইভাৰো ভুল থাকে। আমাৰ ভাল ড্ৰাইভাৰৰ প্ৰয়োজন আছে। সেইটো আমাৰ ট্ৰেন্সপোৰ্ট ডিপাৰ্টমেণ্টৰ পৰা আমি বহুতো ৰাইজক সহায় কৰাৰ কাৰণে এনেকুৱা ইনিচিয়েটিভ লৈ